everyone, welcome and welcome back to my YouTube channel RK World. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube channel RK World লৈ আৰু আজি আকৌ এটা নতুন ভিডিও লৈ মই আপোনালোকৰ মাজলৈ আহিছো আৰু আজি অৱশ্যে মই অকলে নাই মোৰ লগত আৰু আছে মানুহ ইফালে অমৰ আৰু ইফালে আমাৰ বাজনী হিনাখনি আৰু এটা ভিডিও দেখিছে এবাক বৰ বেছি দূৰলৈ নাযাওঁ তেনেকৈ ওচৰতে অকণমান ওলাই আহিছোঁ আৰু এফালে বাজনী সিদিনাখনি দেখিছিলে ভিডিঅ'ত আৰু এইফালে এই দোকানখনলৈকে আহিছিলোঁ পোৱালি চপ ভাণ্ডাৰ তেনেকৈ আহিছিলোঁ ওলাই পেলাই চাৰিআলিতে আছে এডোখৰতে এইফালে আমাৰ অৰ্ডাৰ আহি পাই গ'লহি এইফালে ব্ৰেড চপ এইফালে ঘুগুনি চ' খাই লওঁ এইফালে আহি পালোহি এতিয়া বৰ বেছি দূৰত নাছিলে ওচৰতে গ'লোঁ খালোঁ আহিলোঁ আৰু তেনেকৈ অলপ সন্ধিয়া টাইমত টাইম বুলি ওলাই গ'লোঁ আৰু দেখুৱালোঁ আপোনালোকক দেখিলেই তাৰপাছত এতিয়া ভাতত লাগোঁ আৰু এইখিনিতে ক'ম যে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো আকৌ এবাৰ কৈছোঁ প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব হেল্ল' এভৰিৱান আজি আকৌ চাহ কাপৰ সৈতে ভিডিঅ'টো কণ্টিনিউ কৰি দিলোঁ কালি আধাতে ৰৈ গ'ল তাৰপাছত ভাবিলোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ বুলি গতিকে চাহকাপ খাই লওঁ তাৰপাছত আকৌ লগ পাই আছোঁ গাড়ী মটৰ দেখি আপোনালোকে ভাবিছে চাগে চাহ খাই থকা মানুহজনী হঠাৎনো টাউনলৈ হয় তেনেকুৱা কোনো ধৰণৰ প্লেনিং নাছিলে হঠাতেই ওলাই আহিবলগীয়া হ'ল মানে আজি ভাবিছিলোঁ তেনেকুৱা ডেইলি ব্লগ তেনেকৈ ঘৰতেনো কি কৰোঁ দেখাম বুলি কিন্তু হঠাৎ তেনেকৈ আমাৰ আহিবলগীয়া হ'ল ওলাই আহিবলগীয়া হ'ল প্লেনিং নাছিলে কিন্তু হঠাতে আহিবলগীয়া হ'ল আৰু ভালেই হ'ল তেনেকৈ কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ পাই গ'লোঁ তো মানে এফালে আমি গৈছোঁ আৰু এইডোখৰতে এইখিনিতে কৈ দিওঁ যে বিৰাটেই ধুনীয়া ঠাই যিডোখৰ ঠাইলৈ আমি গৈছোঁ গতিকে ভিডিঅ'টো আগলৈকে চাই থাকক বহুত ধুনীয়া জেগা দেখিবলৈ পাব আপোনালোকে আৰু সেইফালে দেখিছানে কি বা সেইটো মহ চৰি আছে এতিয়ালৈকে পোৱাগৈ নাই বাৰু যিকণ জেগালৈ আহিছোঁ খালি ইয়াতে অলপ ৰৈছোঁ মানে আৰু দুজন আহিবলগীয়া আছে তো সেইকাৰণে এডোখৰতে ৰওঁতেনে তেনেকৈ মহ দেখিলোঁ মহ চৰাই আছে আজিকালিতো ফটকে গৰু যিমান দেখা যায় মহ ইমান দেখি পোৱা নাযায় ন ইফালে ইমান ধুনীয়া পথাৰ পানী হৈ গৈছে পথাৰত আৰু এফালে দেখিলে আমাক আমি ক'লে আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ সকলোৰে পৰিচিত মহাবাহু ব্ৰহ্মপুত্ৰ আচলতে এইখিনিতে কথা এটা ক'ব বিচাৰিছোঁ এই ভিডিঅ' ক্লিপটো হ'ল কেইদিনমান হ'ল আমি নিমাতীলৈ যোৱা আচলতে মই বিশেষ কাৰণত আপলোড কৰিব পৰা নাছিলোঁ আৰু এতিয়া আপলোড কৰি দিছোঁ সেইটো কাৰণে মানে আমি যিটো সময়ত গৈছিলোঁ ফেৰী বন্ধ হৈ আছিলে আৰু ফেৰী বন্ধ হৈ থকা অৱস্থাত যিখিনি পৰিৱেশ উপভোগ কৰিব পাৰি ফেৰী চলাচল অৱস্থাত নোৱাৰি যিহেতুকে ফেৰী চলাচল যেতিয়া হৈ থাকে তেতিয়া ইমানে হুলস্থুলময় পৰিৱেশ হৈ থাকে লৰালৰিকৈ ফেৰী ধৰা হয় ঘাট ইপাৰ সিপাৰ হোৱা হয় গতিকে মানে ব্ৰহ্মপুত্ৰৰ উপকূল অঞ্চলৰ যিটো পৰিৱেশ সেয়া ভাল ধৰণে উপভোগ কৰিবই নোৱাৰি আৰু এতিয়া যিহেতুকে ফেৰী বন্ধ
মানে বন্ধ হৈ আছিলে তেতিয়া আমি গৈছোঁ মানে ইমানেই ভাল লাগিলে পৰিৱেশটো ইমান শান্তভাৱে পানী ছাইডেদি বৈ থাকে মানে কি আৰু ব্ৰহ্মপুত্ৰখন ছাইডেদি বৈ আছে আৰু ইফালে দোকান চোকান আছে মানে বহুতেই ধুনীয়া বহুত ভাল লাগে মিহি মিহি বতাহ আহি থাকে বহুত বেছি ভাল লাগে যিসকলে আহিছে তেওঁলোকে গম পায় যিহেতুকে ইয়াত অহৰহ মানুহ আহিয়ে থাকে আৰু যিসকল অহা নাই তেওঁলোককো কৈছোঁ আহিব উপভোগ কৰিব পৰিৱেশটো এতিয়াতো যিহেতুকে নাও বন্ধ হৈ আছে তো বহুত মানুহ আহিছে আৰু এডোখৰ তেনেকৈ ফুৰিবৰ কাৰণে বহুতেই ধুনীয়া পৰিৱেশ বহুতেই বেছি ধুনীয়া হয় দেখিলে মানে কি আপোনালোকে এতিয়া ভিডিঅ'ত চাই উপভোগ কৰিছে কিন্তু যেতিয়া মানে ৰিয়েলত দেখিব সঁচাকৈ মানে ইমানেই ধুনীয়া পৰিৱেশ গোটেই মানে আহোঁতে যিখিনি বাট পাই আহিছোঁ বাট মানে একবাৰ অহাৰ পৰা ধৰি একেবাৰে যেতিয়া পাইছোঁহি ইয়ালৈকে সম্পূৰ্ণ পৰিৱেশটোৱে বিৰাট ধুনীয়া হয় যিসকলে ইয়াত আহিছে অহৰহ মানুহ আহিয়ে থাকে চ' জানে অহাসকলে আৰু বহুতে হয়তো নাই অহা বহুত ধুনীয়া বহুত বেছি ধুনীয়া হয় পৰিৱেশটো ত' সেয়াই চাওঁ আৰু কি দেখাবলৈ পাৰোঁ এইফালে দেখিছেনে কেনেধৰণে মানুহৰ ভিৰ সকলোৰে হাতত ফোন আৰু তাত আমি ফটো কেইকপিমান মাৰিছিলোঁ সেয়া আপোনালোকলৈ আগবঢ়ালোঁ চাব কেনেকুৱা লাগিছে